আজি 15 বছৰ হ'ল সবজি খেতি কৰি আছো হয় আপুনি জানিব আজিলৈকে এনেকা মেডিচিন পোৱা নাই যে ৰাতিৰ ভিতৰত ডাঙৰ হৈ যায় একদম খুব ভাল কথা কৈছে আপুনি কাৰণ মই সেইকাৰণে সুধিছো আপোনাক ৰাতিৰ ভিতৰত ডাঙৰ হৈ যায় এনেকা মেডিচিন আমি পোৱাই নাই এটা কোম্পানীও পোৱা নাই এনেকা মেডিচিন আমি পোৱা নাই এইবিলাক কিছুমান কথা কিছুমান ভুৱা কিছুমান কথা গতিকে এইবিলাক ভুৱা কথাত মানে ভিটামিন আছে আছে ভিটামিন তাৰমানে গছত মাৰিলে গছ ৰঙা পৰি গৈছে অলপ চেহেৰা হ'ব ফলটো অলপ ভাল হ'ব মানুহ কেনেকুৱা ভিটামিন এটা খালে চেহেৰাটো ভাল হয় এনেকুৱা কি গছটো অলপ চেহেৰা ভাল হ'ব মানে ফুল যোৱাটো মানে খৰি নাযাব সেইটোহে কিন্তু যে ফটককে যে ডাঙৰ হৈ যাব ভিতৰত কালি ছিগিব পাৰিব এইটো নহয় বেঙেনাত আপুনি কেনেধৰণে হেৰি কৰে সাৰ প্ৰয়োগ কৰে বেঙেনাটো তেনেকুৱাই গোবৰ সাৰটো বেছি দিয়ে গোবৰ সাৰ বেছি দিয়ে বেঙেনা ললো দাদা আমাক বেঙেনা দিলে দাদা আমাক বেঙেনা দিলে নমস্কাৰ জুণ্টি ভ্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এইখন ভাৰতবৰ্ষতে এইখন অসমতে আমাৰ কৃষকসকলে প্ৰত্যেক বছৰে ধান মৰাপতা মাহ সৰিয়হৰ পৰা আদি কৰি বিলাহী আৰু নানান ধৰণৰ ফুলকবি বান্ধা একেখিনি ঠাইতে লাখ লাখ টকা উপাৰ্জন কৰি আছে হয় মই আজি আপোনালোকক চিনাকি কৰি দিব ওলাইছো যিজন খেতিয়কে আজি প্ৰায় 10 বিঘামান মাটি তেওঁ নিজে খেতি কৰি আছে 10 বিঘা মাটি কেনে কি খেতি কৰিছে বছৰত কিমান টকা লাভ হয় তেখেতে ঘৰ ক'ত গোটেই পৰিচয়টো তেখেতে দিব আহকচোন আমি তেখেতৰ ওচৰলৈ যাওঁ মাথো এটাই ৰিকুৱেষ্ট আপোনালোকলৈ যদি এতিয়ালৈকে এই ভিডিঅ'টো চাই আছে যদি লাইক কৰা নাই এটা লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ লগ বন্ধুবোৰৰ ভিতৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন বন্ধু বান্ধৱী আছে মোৰ চেনেলটোত বা এই ভিডিঅ'টো চাই আছে তেওঁলোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব কিয়নো মই এনেধৰণৰ ভিডিঅ'বোৰ দিলে আপোনালোকৰ মোবাইলত অতি সোনকালে নটিফিকেশ্যন যাব আৰু নটিফিকেশ্যন যোৱাৰ লগে লগে আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব মই দেখুৱাইছোঁ চাওক এয়া হৈছে বন্ধাকবি এইটো কি মাৰিছে এইটো আপুনি এইটো ডিএপি আৰু ইউৰিয়া এইটো কিহৰ কাৰণে মাৰিছে এই ডিএপিটো হ'ল আপোনাৰ যায় চুপাৰ পটাছ হয় তাৰপিছত ইউৰিয়া তিনিটা মিক্স আছে এই ডিএপিটো তিনিটা মিক্স আছে এইটো ক'ত মাৰিবগৈ আপুনি এই পাতকবিত মাৰিম পাতকবিত মাৰিব এইটো পাতকবিত মাৰিলে কি হ'ব তেতিয়া বাৰু পাতকবিত অলপ চেহেৰা হ'ব ভাল হ'ব হয় অলপ ডাঙৰ হ'ব হয় এয়া মই দেখাছোঁ চাওক তেখেতে এই বন্ধাকবি এইটো অৰ্থাৎ পাতকবি বুলি কয় এই পাতকবিটোত তেখেতে এয়া ডিএপিটো মাৰি আছে এয়া নিচেই ওচৰতে লগাইছে এয়া লেচাৰী মাহ হয় এই লেচাৰীবোৰে শাৰী পাতি কৰি ৰুইছে আৰু এইটো হৈছে ফুলকবি এইটো ৰ'দ পৰিবৰ কাৰণে এইটো কাপোৰ ঢাকি থৈ দিয়া হৈছে ন আপুনি এইটো কিমান মানকে বিক্ৰী কৰে কেজি পাৰ কেজি কবি বন্ধাকবি পাইকাৰী হিচাপে তাৰমানে পাতকবি ধৰক 12 টকা বজাৰত 10 টকা 12 টকা হয় 8 টকা দিব লাগে হয় ফুলকবি ধৰক 15 টকা হয় 14 টকা হয় এনেকুৱা জলকীয়া কেজি 40 আৰু ফ্ৰেঞ্চবিনটো 25 টকা কেজি লেচাৰী মাহ অহা নাই এতিয়া আৰু বেঙেনা 10 টকা 8 টকা এই লেচাৰী মাহটো যেতিয়া ওখ হ'ব ওখ হোৱাৰ লগে লগে ইয়াতে লেচাৰী দিব লেচাৰীবিলাকত তেতিয়াও ওলমি থাকিব আৰু লেচাৰী গছবোৰ যিমান দীঘল হ'ব তিমান লেচাৰীবোৰ লগাত সুবিধা এটা হয় সেই গতিকে এই চাংখন পাতি দিছে মই দেখাইছোঁ আপোনালোকক এইবিলাক হৈছে বেঙেনা এইবিলাক বেঙেনা ইয়াত তলত লাগি আছে দেখা পাইছে এয়া আপোনালোকে চাওক কি ধুনীয়া বেঙেনা এই বেঙেনা আমি যেতিয়া প্ৰথমতে কিনো তেতিয়া আমি এই বেঙেনা কিনিবলগীয়া হয় 50 টকা 60 টকা এনেকৈ কিনিবলগীয়া হয় আৰু পৰ্যায়ক্ৰমে বেঙেনা যেতিয়া প্ৰডাকশ্যন বেছি হৈ যাব তেতিয়া সেই বেঙেনাবিলাকবোৰ তেতিয়া দামবিলাকত কমি যায় মই দেখাইছোঁ এখন হৈছে বেঙেনা বাগান এই মাজে মাজে ফুলকবি বন্ধাকবি তেনেকৈ ৰুইছে ডাঙৰ হৈছে যথেষ্ট ডাঙৰ হৈছে এইবিলাকত যিবিলাক খালী ঠাই আছে বন্ধাকবি লগাই দিছে আৰু এইবোৰ হৈছে পিঁয়াজৰ নলা চাওক পিঁয়াজৰ খেতি এইবিলাক পিঁয়াজৰ নলা আমি য'ত বজাৰত আমি মুঠা 20-30 টকা দি কিনিবলগীয়া হয় আধা কেজি পিঁয়াজৰ নলাৰ দাম 20-30 টকা হয় এয়া পিঁয়াজৰ নলা চাওক
সেই তালৈকে এয়া পিঁয়াজৰ নলা এইবোৰ এইবিলাক পিঁয়াজৰ খেতি হয়। ধনিয়া খেতি এয়া ধনিয়া চাওক, এইবিলাক ধনিয়া গছ, ধনিয়া ওখ হৈছে এয়া। দৈনন্দিন জীৱনত আমাৰ পাকশালীত যিহেতু আমি ৰান্ধনীক কিছু শাক চব্জি আমি মানে কি যোগান ধৰিবলগীয়া হয়, সেই শাক চব্জিৰ ভিতৰত অন্যতম হৈছে ধনিয়া। এই ধনিয়া নহ'লে কিন্তু কোনো কাৰণত আমাৰ তৰকাৰীত বিশেষ দালিত হওক বা এনেকৈ চব্জিত হওক আমাক মানে ধনিয়াখিনি লাগিবই। ধনিয়াৰ চেণ্টটোৱে বৰ সুন্দৰ চেণ্ট। এই ধনিয়াৰ চেণ্টটো দিয়াৰ লগে লগে আমি চব্জিখিনি বা দালিখিনি খাই ভাল পাওঁ। এইখিনি ধনিয়া চাওক, এইবোৰ হৈছে জলকীয়া গছ। মই দেখাইছোঁ চাওক আপোনালোকক, এইবোৰ হৈছে জলকীয়া গছ। আৰু এয়া জলকীয়া খেতি কৰিছে এয়া, য'ত নেকি আমি জলকীয়া নহ'লে আমাৰ আহাৰ মুঠি আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমাক জলকীয়া অলপ প্ৰয়োজন হয়। দৈনন্দিনত আমাক যি জলকীয়া দৰকাৰ হয় এই জলকীয়া বাগান। এয়া হৈছে বিলাহী খেতি। এয়া চাওক মই দেখাইছোঁ, এয়া বিলাহী এয়া ফুলি আছে। শেহতীয়াকৈ হ'লেও মানে বিলাহীটো লাগিবই। বিলাহী এয়া লাগিছে, মই দেখুৱাইছোঁ আপোনালোকক। এয়া বিলাহী, এয়া দেখা পাইছে, এয়া বিলাহী চাওক, এয়া বিলাহী পকা নাই বৰ্তমান, বিলাহী কেঁচা হৈ আছে। আৰু মই দেখুৱাই দিমগৈ আপোনালোকক। আৰু এইখনে হৈছে ফ্ৰেঞ্চবিন। মই দেখাইছোঁ এতিয়া আপোনালোকক চাওক, এখন হৈছে ফ্ৰেঞ্চবিন বাগান। আহকচোন আমি ফ্ৰেঞ্চবিনৰ ভিতৰত এবাৰ সোমাই চাওঁ, বাগানৰ ভিতৰত। দেখা পাইছে, মই দেখাইছোঁ চাওক, শাৰী পাতি পাতি ৰুইছে ফ্ৰেঞ্চবিন। প্ৰত্যেকজোপা ফ্ৰেঞ্চবিন গছৰ গুৰিত একোডালকৈ এয়া মানে বাঁহ পুতি দিছে। এই বাঁহ যে দিছে, ইয়াত ওপৰত এখন চাং আছে। এই চাংখনত ৰচা আছে, এইটো প্লাষ্টিক ৰচা হয়। ডাঙৰকৈ এখন চাং বনাই লৈছে। এনেধৰণৰ বাগান এখন বনাম বুলি ভাবিছে, তেনেহ'লে সদ্যহতে আপোনালোকে বাঁহেদি চাংখন বনাই লওক। এই চাংখন বনাই লোৱাৰ পাছত ইয়াৰ ওপৰত এইফালেও দিছে আৰু এইফালেও দিছে, ৰচা টানি টানি দিছে। ৰচা টানি টানি দিয়াৰ কাৰণটো এটা হৈছে, তেতিয়া ফ্ৰেঞ্চবিনৰ ডালবিলাকত তললৈকে নাহে। নামি নোহোৱাৰ বিনিময়ত তেতিয়া গছবিলাকত ওখ হৈ যাব। ওখ হৈ যোৱাৰ লগে লগে গছবিলাকত ডাল বগাই যিমান যাব তিমান ফেঙেনাবিলাক বাঢ়িব আৰু তিমান ফ্ৰেঞ্চবিনবিলাকত লাগিব। এই ফ্ৰেঞ্চবিন লাগি আছে চাওক, মই দেখাইছোঁ। আৰু ছিগাত আপোনাৰ সুবিধা হ'ব। আপুনি যদি প্ৰকৃততে যেতিয়া ফ্ৰেঞ্চবিন আপুনি ছিগিলে তেতিয়া আপুনি ভিতৰত সোমাই ফুৰিব পাৰিব। চাওক মই দেখুৱাইছোঁ আপোনালোকক, এয়া ফ্ৰেঞ্চবিন, এইবিলাক ফ্ৰেঞ্চবিন। কি সুন্দৰ হৈ আছে ফ্ৰেঞ্চবিন চাওক, আমাৰ এই লোকেল ফ্ৰেঞ্চবিন হয়। আপোনালোকে খাই মজা পাব। এই ফ্ৰেঞ্চবিন সুন্দৰকৈ শাক পাচলি কৰিব পাৰিব। যিখিনি শাক পাচলি জেগাত উপযুক্ত, সেই মাটিখিনি বিনা কাৰণত এনেই পেলাই থৈছে, আৰু সেই মাটিখিনিতে আপোনালোকে বঢ়িয়াকৈ নানান ধৰণৰ শাক চব্জি মানে লগাব পাৰিব। আজি এই ফ্ৰেঞ্চবিনৰ বাগানৰ ভিতৰত মই সোমাই আছোঁ, আপোনালোকক দেখুৱাইছোঁ চাওক। এইখনে হৈছে ফ্ৰেঞ্চবিন বাগান। সুন্দৰ লাগিছে এই বাগানখন। নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্বাহ আলম। শ্বাহ আলম। শ্বাহ আলম। হয়, আপোনাৰ ঘৰ? মোৰ ঘৰ দৰঙত। দৰং কোন ঠাইত হয়? দৰঙত বিচিমাৰী বুলি কয়। আপোনাৰ গাঁওখনৰ নাম? গাঁওখনৰ নাম নগাঁও। নগাঁও। আপুনি এই খেতিৰ লগত জড়িত হোৱা কিমান বছৰ হ'ল? জড়িত হ'ল আজি 15 বছৰমান হ'ল। 15 বছৰ আপুনি এই ধান মৰা পতা মাহ সৰিয়হ শেষ কৰেনে? নাই, সেইবিলাক আপুনি নকৰে? নাই, নকৰোঁ। আপুনি এতিয়া বৰ্তমান কি শস্য খেতি কৰিছে? পাতকবি, ফুলকবি, বিলাহী, জলকীয়া, হয়, তাৰপিছত আপোনাৰ লেচাৰী, হয়, ফ্ৰেঞ্চবিন, হয়, বেঙেনা, হয়, তিঁহ, হয়, এইবিলাকে কৰোঁ। ধুনীয়া খেতি কৰিছে নেকি? আলু পিঁয়াজ কৰিছে নে নাই? আলু পিঁয়াজ কৰা নাই। আলু পিঁয়াজ কিয় নকৰে? আলু পিঁয়াজটো মানে আমি আগৰ পৰাই নকৰোঁ। হয়, হয়। কিমান বিঘা মাটি আপুনি এই শস্য খেতি কৰিছে? 10 বিঘামান কৰিছোঁ। 10 বিঘামান কৰিছে। বৰ্তমান এই ঠাইখিনিৰ নামটো কি জানেনে? সৰু চকাবাহা। সৰু চকাবাহা, এইটো মৰিগাঁও জিলা নহয় জানো? মৰিগাঁও জিলা। আপুনি ইয়ালৈ আহিল কেনেকে বা কেনেকে আপুনি চিনি পালে? ইয়াত মানে মোৰ টাৱাই আছে। আপোনাৰ টাৱাই আছে? টাৱাই আছে। অঁ, আপুনি টাৱাই ঘৰতে আছে? থাকি কৰি মানে তেখেতৰ এই মাটি বাৰীকে আপুনি মানে খেতি কৰি আছে। এই ঠাইখিনিত বানপানী হয়নে বাৰু? বানপানী নহয়, মানে বেছিকৈ বৰষুণ হ'লে
গাঁত বখন হলে তেতিয়া মানে পানী অলপ অলপ উঠে। অকণমান উঠিলে আপোনাৰ এই খেতি কিবা অসুবিধা হয় নেকি বাৰু? হয়, দুবাৰ মাৰ গ'ল। দুবাৰ মৰিছে। বন্ধাকবি আৰু ফুলকবি এইবিলাকত আগতো ইয়াৰ আগত কৰিছিল নে আপুনি? কৰিছিলো। কেইবাৰমান কৰিলে এতিয়ালৈকে? এই 5 বছৰ হ'ল ইয়াত। বছৰত আপুনি কেইটামান খেতি কৰিব পাৰে? বছৰ মানে 3টা 4টা। 3টা 4টা খেতি? 3টা 4টা খেতি। বছৰ আপুনি কিমান মান লাভ হয় আপোনাৰ এই খেতিত? লাভ মানে ধৰক খাই বৈ মানে লাখ টকা মান থাকে। বছৰ নাথাকে। হয় হয়, ধৰক শাক চব্জিৰ ওপৰত মানে ডিপেণ্ড কৰি নহয়, কেতিয়াবা তাতকৈ অধিক টকাও আপোনাৰ উপাৰ্জন হয়। কিয় কাৰণে মাটি চুক্তি দিব লাগে। মাটি চুক্তি, সাৰৰ দাম বেছি, ঔষধৰ দাম বেছি। হয় হয়, গুটিৰ দাম বেছি। মাটি চুক্তি কিমানকে দিয়ে? 7 মোনকে বিঘা। বিঘা 7 মোন। ধান দিবলগীয়া হয়। ধান দিব লাগিব। আপুনি ধান দিলেও হয় বা পইচা দিলেও হয়, নহয় জানো? পইচা দিলেও হয়। আপুনি এই বীজবিলাক ক'ৰ পৰা লৈ আনে? আমাৰ তাত ধান বেছি মাৰি ফুৰে। খাৰপেটি বেছি মাৰি। খাৰপেটি নে কি কয়? খাৰপেটীয়া। তাৰ পৰা বীজটো লৈ আনে। আপুনি ইয়াত ঔষধ পাতি কি ঔষধ পাতি চলি আছে? ঔষধ পাতি ধৰক টাকুমি বুলি কয় এটা, তাৰপিছত মেজগাত, দাদাগাত, পোকৰ কাৰণে। পোকৰ কাৰণে, হয়। আৰু ধৰক এই বিলাহীকেইটাৰ কাৰণে, হয়, ক্ৰিকেট, ডাইথেন, ইণ্ডুফিল, হয়, তাৰপিছত ধৰক এই কিলাক্সিল, হয়, ইডুমেল, হয়, এইবিলাক মাৰো ঠাণ্ডাৰ কাৰণে। হয়। আপুনি এই মাটিটো যে এই মাটিটোত আপুনি কি খেতি কৰিছে? এইটো লেচাই মাহ। এই লেচাই মাহটো আপুনি খেতিটো কৰিব যাওঁতে কেঁচামান পালে ইয়াত? 2 কবি খেতি আছিল, হয়, ফুলকবি আছিল। ফুলকবি মাটিত চহানি মাটি, হয়, মানে সেইকাৰণে 2 মাৰিছো। 2 মাৰি দিয়াৰ লগে লগে হৈ গৈছে। এই পুলিটো হোৱাৰ পাছত ইয়াত কি দিব এতিয়া আপুনি? ইয়াত সাৰ চাৰ অলপ মাৰিব লাগিব। পানী কেনেকে দিব আপুনি? পানী ড্ৰেইন দিম। ড্ৰেইন দিব? ড্ৰেইন দিয়াৰ লগে লগে আপোনাৰ গোটেই পথাৰটোতো একেবাৰতে গুটি ওলাই যাবগৈ? পাইপেদি ডেলিভাৰী পাইপ, হয়, পাইপেদি পানী দি দিম। ডবল পানী দি দিম। কেইদিনৰ মূৰে পানী দিয়ে আপুনি ইয়াত? কেইদিন মানে মাটি যেতিয়া জীপ একদম পুৰা নাইকিয়া হৈ যাব তেতিয়াহে পানী দিম। সদায় দিব নালাগে। সদায় দিব নালাগে নেকি? এনেকুৱা আছে যে 1 মাহ পিছত দিলেও হ'ব। এনেকুৱা মাছ আছে যে 15 দিন পিছত দিব লাগিব। ৰ'দটো বেছি মাৰিলে, কাৰাকে মাৰিলে তেতিয়া ধৰক 15 দিন 10 দিন পিছতে মাৰিব লাগিব। ঔষধ পাতি দিছে? ঔষধ পাতি পোকৰ কাৰণে মাৰিব লাগে। এনে আপোনাৰ গোবৰ সাৰটো ইয়াত প্ৰয়োগ কৰিছে নে? গোবৰ গোবৰটো একদম অত্যন্ত, হয় হয়, বেছিকৈ মানে গোবৰটো বেছিকৈ ইউজ কৰিছে নহয় জানো? গোবৰটো বেছিকৈ দিছোঁ। হয় হয়। সদৌ দৰঙৰ পৰা আহি মৰিগাঁও জিলাত এখন সৰু চকাৰ বাঁহত তেখেতে যি খেতি কৰি দেখুৱাইছে আপোনালোকক, গতিকে তেখেতৰ এই শাক চব্জিৰ ওপৰত মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। দাদা আজিলৈ সামৰণি মাৰিছোঁ আৰু নমস্কাৰ। নমস্কাৰ।